ছ'চিয়েল মিডিয়া যোগে মই জানিব পাৰিছোঁ, নিউজ চেনেলতো আহি আছে, যিহেতু বিশ্বজিৎ দৈমাৰী এজন প্ৰাক্তন অধ্যক্ষ অসম বিধানসভাৰ, তেওঁৰ 5 বছৰ কাৰ্যকালৰ যিবিলাক ঘটনা প্ৰতিফলিত হৈছে আৰু এই প্ৰতিফলিত ৰাইজৰ যি দাবী, নিশ্চয় ইয়াৰ তদন্ত হ'ব আৰু তদন্ত হ'লে ইয়াৰ আচল ৰূপটো ওলাব। মই ভাবোঁ তদন্তত কোনেও হাৰি যাব নালাগে, নিৰপেক্ষ তদন্ত হওক, ইয়াৰ ব্যৱস্থা লওক আৰু ইয়াক এক বিধানসভাৰ পবিত্ৰতাৰ এক ব্যৱস্থাপনাৰ ৰূপ হিচাপে থিয় দিয়ক, এইটোৱেই মই আহ্বান। আপুনি তদন্ত হোৱাটো বিচাৰিব? নিশ্চয় মই বিচাৰোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে আজিলৈ মুখ খোলা নাই এই সন্দৰ্ভত, কি ক'ব? মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী, গতিকে বিধানসভাৰ যি অধ্যক্ষ আছে ৰঞ্জিতদাৰ ডাঙৰীয়া, তেখেতে কি ব্যৱস্থা লয় আৰু মুখ্যমন্ত্ৰী ইয়াৰ কি ভূমিকা কৰে, এইটো পৰৱৰ্তী আপোনালোকে নিশ্চয় ওলাব। মই আশা ৰাখিছোঁ ৰাইজৰ দাবীক আমি সন্মান দিব লাগে, ইয়াত তদন্ত হোৱাত কোনো বিৰোধ থাকিব নালাগে। মুখ্যমন্ত্ৰী মনে মনে আছে নে নাই এই কথা হয়তো আপোনাৰ জেগাতে জানিছোঁ, নিশ্চয় মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী, আশা ৰাখিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ চুকেকোণে সমস্যাখিনি নিশ্চয় সমাধান কৰে। তাৰ কাৰণে অসমৰ ৰাইজে বৃহৎ সংখ্যক বিধায়ক পাতি তাক অসমৰ মুখ্যমন্ত্ৰী কৰাত সহযোগ কৰিছে, গতিকে অসমৰ ৰাইজৰ আশা আকাংক্ষা তেওঁ পূৰণ কৰিব লাগে, মই এটা আশা ৰাখিছোঁ। এতিয়া আপোনালোকৰ বিৰোধী ৰাইজ যি কথাটো কৈছে, অন্যায় অন্যায় হয়, অন্যায়ৰ প্ৰতিবাদ হয়, অন্যায়ৰ কাৰণে ৰাইজে একগোট হয় আৰু সংবিধানৰ যিখিনি ক্ষমতা আৰু ব্যৱস্থাপনা আছে তাৰ মাজত প্ৰতিবাদ সাব্যস্ত হ'ব। আৰু বিৰোধী দলে কৰিবলগীয়া, আজি যেনেকৈ আপুনি কৈছে মুখ্যমন্ত্ৰী মনে মনে আছে, হয়তো আজি আপোনালোকে যে বিৰোধীৰ বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ, দুই এজন আমাৰ বিধায়কে এই সম্পৰ্কে দুই এটা কথা কৈছে, আপোনালোকে ছ'চিয়েল মিডিয়াত মই চাবলৈ পাইছোঁ।